প্ৰথম অৱস্থাত তাৰমানে কি আমাৰ 4বাৰ মান বিয়া পতা নিচিনা হ'ল। 4বাৰ। নমস্কাৰ, আপোনালোকক মই মানসীয়ে স্বাগতম জনাইছোঁ। আজি দুগৰাকী অন্য অতিথি লৈ আমি উপস্থিত হৈছোঁহি আপোনালোকৰ মাজত। এতিয়া আহকচোন তেওঁলোকৰ সৈতে আমি চিনাকিটো হৈ লওঁ। এখেত হৈছে ডিজু বৰুৱা। নমস্কাৰ। আৰু তেওঁ হৈছে নমিতা বেজবৰুৱা। নমস্কাৰ। ডিজু বৰুৱা একেৰাহে সংগীত পৰিচালক, গায়ক, গীতিকাৰ হিচাপে পৰিচিত তথা আৱহ সংগীতৰো কাম কৰা ডিজু বৰুৱাৰ নিজে লিখি কণ্ঠদান কৰা শুভকামনা, মলয়া ফাগুন, বঙাইগাঁৱৰ নমিতা গীতকেইটিয়ে বিশেষভাৱে শ্ৰোতাৰ মন মোহিবলৈ সক্ষম হৈছে। নমিতা বেজবৰুৱা পেছাত এগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰ। নমিতা বেজবৰুৱাৰ অভিনয় এক নিচা। এই নিচাৰ বাবেই তেওঁ কাট টু কাট নামৰ এখন ধাৰাবাহিকত অভিনয় কৰাৰ লগতে কেইবাটাও মিউজিক ভিডিঅ'তো অভিনয় কৰিছে। আপোনালোকক সুধিব বিচাৰিছোঁ যে আপোনালোক দুয়োগৰাকী চিনাকি ক'ত হৈছিল, কেনেকৈ হৈছিল? এবাৰ 2012 চন নে 11 চনৰ ঘটনা আছিল। 11 বিহু আখৰা কৰি আছিলোঁ আমি। বিহুৰ আখৰা যিঘৰ মানুহৰ ঘৰত মই বিহু আখৰা কৰি আছিলোঁ বিহু অনুষ্ঠানৰ কাৰণে। আৰু এক বিশেষ চিনাকি সূত্ৰে সেই ঘৰৰ মানুহৰ সৰু ছোৱালীজনীৰ লগত এখেতৰ এটা চিনাকি ফ্ৰেণ্ডশ্বিপ এটা আছিল আৰু সেই সূত্ৰে তেওঁ তাত গৈছিল আৰু তাতেই প্ৰথমবাৰৰ কাৰণে মই চিনাকিটো ইয়াতে হৈছিল। আপুনি মৰাণৰ আৰু আপুনি বঙাইগাঁৱৰ, হয়। তেতিয়াৰ পৰা আপোনালোক দুয়োগৰাকী গুৱাহাটীতে আছিলে? আছোঁ। মই কৰ্মসূত্ৰে 2007ৰ পৰা গুৱাহাটীত আছোঁ। আৰু 2007ত মই বম্বে ইউনিভাৰ্চিটিৰ পৰা বম্বেৰ পৰা ছাউণ্ড ৰেকৰ্ডিং ইঞ্জিনিয়াৰিঙত এটা পাঠ্যক্ৰম গ্ৰহণ কৰিছিলোঁ। আৰু গ্ৰহণ কৰি আহি এন কে প্ৰডাকশ্যনত মই সেইটো সময়ত ছাউণ্ড ৰেকৰ্ডিষ্ট হিচাপে যোগদান কৰিছিলোঁ। আৰু সেই সময়ত মই মানে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ এজ এ ছাউণ্ড ৰেকৰ্ডিষ্ট এন কে প্ৰডাকশ্যন। আচলতে জন্ম, মৃত্যু আৰু বিবাহ এইকেইটা তিনিটা বস্তুৰ ওপৰত কাৰো হাত নাথাকে বুলি কয়। তো আৰু কি হৈছিল, খুব কাকতলীয়ভাৱে মই য'ত কাম কৰি আছিলোঁ এন কে প্ৰডাকশ্যনৰ যিটো ডিজি মিউজিক বুলি যিটো খুব বিখ্যাত ষ্টুডিঅ' জোনালীত আছে। আৰু কাকতলীয়ভাৱে তাই কি কৰিছিলে, ডিজি মিউজিকৰ পাছফালেই তাই ৰেণ্ট কৰি আছিল। তাতে মই আছিলোঁ আৰু ৰিচাৰ্চ কৰিবলৈ আহিছিলোঁ মই মোবাইলত। ৰিচাৰ্চ কৰিবলৈ আহোঁতে মানে তাইক সেইদিনা আকৌ এবাৰ এবছৰমানৰ পাছত লগ পালোঁ। নাম্বাৰটো তেনেকৈ লোৱা কেনেকৈ হৈছিলে, ৰিচাৰ্চ কৰিবলৈ আহোঁতে মোৰ মানে টিভি ছেকেণ্ড হেণ্ড টিভি বিচাৰি আহিছিলোঁ মই। তাৰপিছত ইয়াক ক'লোঁ আৰু যে এনেই ছেকেণ্ড হেণ্ড টিভি ক'ৰবাত পাম নেকি। তাৰপিছত তেতিয়াহে মই পালে তোমাক কম দিয়া। তেতিয়া নাম্বাৰটো আমাৰ নাম্বাৰটো পোৱা হৈছিল। মানে চিধা নাম্বাৰটো লোৱা হোৱা নাই। তেনেকৈ এপ্ৰ'চ ঠিকেই, মানে কাম এটাৰ জৰিয়তে লোৱা হৈছে নাম্বাৰটো হাচিল হ'ল, বাকী কথা বতৰাখিনিও হ'ল। তাৰপিছতে আগবাঢ়িলে আপোনালোকৰ সম্পৰ্কটো। আৰু বিয়া কোন চনত হ'লগৈ আপোনালোকৰ? সেইখিনি তাই 2014ত 14 ফেব্ৰুৱাৰীত হৈছে। তাক হেৰিটো সোধকচোন, ফেব্ৰুৱাৰী কেই তাৰিখে বিয়া হৈছিলে? পাহৰি যায় নেকি আপুনি? মানে চনটোতো মনত আছে চাগে? চনটো মনত থাকেনে? 2014 বুলি ভাবিছোঁ। আৰু ফেব্ৰুৱাৰী 18 তাৰিখ আছিল নেকি? ঠিক আছে, আপুনিয়ে কৈ দিয়ক। 17 ফেব্ৰুৱাৰী। 17 ফেব্ৰুৱাৰী। অঁ, তেখেতে এদিন অলপ পিছুৱাই দিলে বাৰু। তেখেতৰ চনটোতো অন্ততঃ মনত আছে। আৰু বিয়া 2014 চনৰ 18 ফেব্ৰুৱাৰীত হ'ল। এতিয়া প্ৰায় 17 ফেব্ৰুৱাৰীত হ'ল। প্ৰায় 5 বছৰে আপোনালোকে একেলগে কটাইছে। আৰু এতিয়া আপোনালোকৰ মাজত এটা সন্তানো আহিছে। হয়। আমাৰ প্ৰায় এবছৰেই হ'ব। তাৰ 11 মাহ কমপ্লিট হৈছে, 12 মাহত ভৰি দিছে। অহা 14 আগষ্টত তাৰ এবছৰ সম্পূৰ্ণ হ'ব। এতিয়া সুধিব বিচাৰিছোঁ, আপোনালোকৰ যিহেতু আপুনি হৈছে মৰাণৰ উজনিৰ আৰু আপুনি বঙাইগাঁৱৰ, মানে উজনি আৰু নামনি, ধৰক সাধাৰণতে উজনিৰ মানুহে উজনিৰ লগতে সম্পৰ্কটো বেছিকৈ হয় বা নামনিৰ মানুহৰ নামনিৰ লগতে হয়। কিন্তু আপোনালোক যিহেতু দুখন ঠাইৰ মানে উজনি নামনি দুটা ভাগ হৈ যায়, তাৰপাছতো আপোনালোকৰ বৈবাহিক সম্পৰ্কটো হ'ল। তাৰমানে ধৰক আপোনালোকৰো ধৰক কিছুমান নীতি নিয়ম হয়তো অকণমান বেলেগ থাকে আৰু আপোনালোকৰো অলপ বেলেগ থাকে।
বিয়াৰ দিনটোত তেনেকুৱা কিবা মানে কওকচোন কি হৈছিলে বিয়াৰ দিনটোত একচুৱেলি আৰু মই আহোম কমিউনিটি বিলং হয় হয় গতিকে আমাৰ আহোমৰ বিয়াৰ নীতিবিলাক অলপ বেলেগ হয় আৰু আপুনি ক'লে হয় আৰু একচুৱেলি যিহেতু ঘটনাই হয় যে তাৰমানে নামনি অসমৰ বৈবাহিক যিটো পৰম্পৰা উজনি অসমৰ লগত অকণমান নিমিলে কেতিয়াবা নহয় তেওঁলোকৰ অলপ বেলেগ তো আমাৰ তাৰমানে মৰাণৰ পৰা আহি মই যিহেতু আমাৰ যি প্ৰচিডিউৰ মতে বিয়া হয় যে ল'ৰাই ছোৱালী ঘৰলৈ গৈ তাত বিবাহ কাৰ্য সম্পন্ন কৰি ল'ৰাৰ ঘৰলৈ ছোৱালীজনী লৈ আহে তো মোৰ মৰাণৰ পৰা বঙাইগাঁৱলৈ গৈ ছোৱালী আনি এইটো সম্ভৱ নহয় গতিকে আমাৰ বিবাহ হৈছিল শুক্ৰেশ্বৰ মন্দিৰত আৰু মন্দিৰৰ যিখিনি গতানুগতিক নিয়ম আছে আৰু সেই নিয়মখিনিৰ মাজেদিয়ে মানে আমাৰ প্ৰচিডিউৰটো হৈছে আৰু তেওঁলোকৰ সৈতে আমি কথা পাতি থাকিম আৰু কিছুমান ঘটনা আমি তেওঁলোকৰ জীৱনৰ জানিবলৈ চেষ্টা কৰিম এতিয়া এটা বিৰতি লৈ লৈছোঁ আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ মতুলীয়া ফাগুন বনত বা লাগিছে হালধীয়া সোণাৰু পাহি কপিছে ৰঙাকৈ বেলি তিৱা বেলিতে মেঘ হৈ লুকা ভাকুচোন খেলিছে তুমি মৰম দিবলে বাৰু ভাল পাবানে এনে হেঙুলি পৰত নিজান পলাশী বনত আবেগেৰে ৰৈ থাকিম তোমাৰে ভাৱত আবেগেৰে ৰৈ থাকিম তোমাৰে ভাৱত মতলীয়া ফাগুন বনত বা লাগিছে হালধীয়া সোণাৰু পাহি কপিছে আমি আৰু গীত শুনিম তেওঁৰ পৰা তাৰ আগতে আকৌ আমি কথা পাতি লওঁ অলপ ঘৰত আপুনি প্ৰস্তাৱটো আপুনি দিছিলে নে প্ৰথম মানে নে ঘৰৰ পৰা যেটো বিবাহৰ প্ৰস্তাৱটো আচলতে আমাৰ যেতিয়া সম্পৰ্কটো প্ৰেম হ'ল আৰু প্ৰেমৰ পৰা সম্পৰ্কটো যেতিয়া গাঢ় হ'ল আচলতে তেতিয়া মই ঘৰত জনাইছিলোঁ আৰু মোৰ বিয়াৰ বয়সো হৈছিল আৰু ঘৰত বিয়া পাতিবৰ কাৰণে আগবাঢ়িছিল গতিকে এওঁলোকৰ ঘৰখনৰ কথা যে মই জনালোঁ তেতিয়া তেওঁলোকে জানি শুনিও ঘৰত কোনো মোৰ আপত্তি কৰা নাছিল মই যিটো সিদ্ধান্ত লৈছিলোঁ সেই সিদ্ধান্তকে সকলোৱে সন্মতি প্ৰদান কৰিছিল আৰু বিবাহখন আগবাঢ়ি গৈছিল তেনেকৈ বিয়াৰ দিনাখন কিবা আমোদজনক ঘটনা ঘটিছিল নেকি বিয়াৰ দিনাখন খুব ইণ্টাৰেষ্টিং ঘটনা এটা ঘটিছিল কওকচোন আমিও শুনো এতিয়াও আমি দুইজনে লগ লাগি মানে হাঁহি থাকোঁ তো কি হ'ল আমাক মালা চালা পিন্ধাই মানে হোমৰ গুৰিত হোম চোম পুৰিলে পুৰি তাৰপিছত মন্ত্ৰ চন্ত্ৰ মাতি থাকে তো কি হয় মোৰ তাৰমানে কি মন্ত্ৰ মতাৰ পিছত তাৰমানে কি মন্ত্ৰ মাতি থকাৰ পিছত পুৰোহিতে কয় যে ইয়াতে এটা দক্ষিণা দিব লাগে আচলতে পুৰোহিতজন আছিল ল'ৱাৰ আছে মোৰ তেওঁ কিবা কি বকে এতিয়া কয় এতিয়া ইয়াতে দক্ষিণা দক এনেকৈ কয় আৰু এইটো আচলতে কোনো মই ল'ৱাৰ আছামৰ মানুহৰ অসন্মান কৰা নাই এইটো মানে তেওঁৰ যিটো ভাৱ সেইটো হ'বই যিহেতু মানে তেওঁলোকৰ এইটো কথিত ভাষা হয় ইয়াতে এটা দক্ষিণা দিয়ক দক্ষিণা দিয়ক বুলি ক'লে আমাৰ মোৰ সৰু দেউতাই কি কৰিছে মানে ইমানখিনি টোপোলা কৰি 1 টকা 50 পইচা 2 টকা কৰি টোপোলা এটা লৈ আহিছে আৰু তেওঁ যেতিয়া মন্ত্ৰ মাতি ইয়াতে এটা দক্ষিণা দিয়ক বুলি কয় তেওঁ তাতে 1 টকা এটা এনেকৈ দিয়ে মামুনজনে চাগে মাতিয়ে আছে মন্ত্ৰনে চাগে অলপ বেছিকৈ পইচা দিব নেকি তেওঁ নিদিয়ে আৰু আমিতো জানো ন তেনেকৈ মানে আমিও ল'ৰা আছামৰ যিহেতু ই ধুনীয়াকৈ 100 টকা দিয়ে দিয়ে আছে তেনেকৈ মানে দেউতাই মানে 1 টকা দিয়ে 2 টকা দিয়ে তাৰপিছত এটা সময়ত চাগে পুৰোহিতজনৰ সময় লাগিলে হ'ব আৰু হৈছে এনেকৈ ৰাখিলে আৰু এতিয়া কৈছোঁ দেই এইটো মানে ধৰক মই কাকো অপমান কৰা নাই দেই অন কেমেৰা কৈছোঁ এইটো আচলতে যিখিনি ঘটিছিল সেই কথাটোহে মই ইয়াত উপস্থাপন কৰিছোঁ বা উজনি অসমৰ বা নামনি অসমৰ মানুহৰ কাকো মানে সন্মানত আঘাত কৰাৰ কোনো উদ্দেশ্য নহয় বাৰু আমি তেওঁলোকৰ সৈতে কথা পাতি আছোঁ আমি বৰ্তমান এটা খেল খেলিম চাওঁচোন কোন জিকে কোন হাৰে ইয়াতে কিছুমান আখৰ আছে কলা আখৰৰ আছে আৰু ৰঙা আখৰৰ কলা আখৰখিনিৰে এটা শব্দ হ'ব আৰু ৰঙা আখৰখিনিৰে এটা শব্দ হ'ব তাতে আপোনালোকে কিন্তু বিচাৰি উলিয়াব লাগিব আপুনি কোনটো লয় এতিয়া আপুনি কোনটো ৰং লয় মই কলাটোকে লওঁ তাই ৰেডটো যিহেতু ভাল পায় তাই
উলিয়াইছো মই উলিয়াইছে গ্ৰহণ গ্ৰহণ ঠিক আছে হৈছে মই 5টা মই দিছিলোঁ অধিক গ্ৰহণ কিন্তু আপুনি 3টা আখৰৰ সেইটো এটা অৰ্থ ওলাইছে যে গ্ৰহণ আৰু আপুনি মই হাৰিলোঁ হাৰিলে আপুনি স্বীকাৰ কৰি দিছে দেখিছে তেখেতে নিজে স্বীকাৰ কৰিছে কৈছিল যে গৃহমন্ত্ৰী জিকে আৰু সেইটোৱে হ'ল যে গৃহমন্ত্ৰীগৰাকী আজিও জিকিছে যিহেতু আপুনি জিকিছে হয় কওকচোন মানে তেখেতক কিবা ধৰক আপোনাৰ অনুৰোধত কওক এটা গীত গাবলৈ মোৰ ভাল পোৱা গান ন শুভকামনাটো শুভকামনা বুলি আচলতে মোৰ যোৱা বছৰ এটা গীত ৰিলিজ হৈছিল খুব ধুনীয়া গান মই শুনিলে কিবা মনটো ভাল লাগি যায় গানটো শুভকামনা মৰম ভাল পোৱা সকলো তোমালে জানা এধানি হিয়া কেঁচা কলিজা তাতো তোমাৰে ঠিকনা তোমাৰে নামতে মৰমৰ বৰষা তোমাৰে ভাবতে প্ৰণয়ৰ ধুমুহা তাকে দেখিছি নাকি ফাগুনো উতলা উতলা শুভকামনা মৰম ভাল পোৱা সকলো তোমালে জানা আমি কথাও পাতি আছোঁ গানো শুনি আছোঁ আকৌ আহোঁ বিয়াৰ প্ৰসংগটোলৈ বিয়া বুলি যেতিয়া শব্দটো দুখন ঘৰত ওলায় বহুতখিনি কথা আহি পৰে মানে বিয়াৰ যাৰ যোগাৰ পৰা আদি কৰি মানুহ মতাৰ পৰা আদি কৰি বহুত কাম থাকে আমি বিয়াৰ আগদিনাখন পৰ্যন্ত মানুহ মাতি আছিলোঁ নেকি ন বিয়াৰ আগদিনা হয় তেনেকুৱা যে যদি লৰালৰি হয় বা তেনেকুৱা ধৰণৰ আগদিনাখনো মানে মানুহ মাতিবলগীয়া হয় প্ৰথম অৱস্থাত তাৰমানে কি আমাৰ 4বাৰমান বিয়া পতা নিচিনা হ'ল 4বাৰ এবাৰ মন্দিৰত বিয়া কৰিলোঁ বিয়া কৰি মই মোৰ মৰাণৰ ঘৰলৈ লৈ গ'লোঁ ঘৰত আকৌ এইফালে আমাৰ গোটেই ৰাইজ লগ লাগি ধুমধামেৰে পাৰ্টি এটা চলিল তাৰপিছত আকৌ পাৰ্টিটো কৰি আহি আকৌ ইহঁতৰ ঘৰত পাৰ্টি দিলে বঙাইগাঁৱত তাতো ধুমধামেৰে পাৰ্টি হ'ল 3টা পাৰ্টি হ'ল তাৰপিছত আকৌ গুৱাহাটীত কি হ'ল যিখিনি মোৰ পৰিয়াল কেন্দ্ৰিক এটা আৰু আমাৰ ইয়াত যিখিনি পৰিয়ালগতভাৱে আছিলোঁ আমি কাম কৰ্মসূত্ৰে দেই তো গোটেই মানুহখিনিক লগ লাগি আকৌ গুৱাহাটীত এবাৰ পাৰ্টি দিলোঁ আমি 4বাৰ তাৰমানে বিয়া হ'ল 4বাৰ তাৰপিছত আমাৰ বিয়াখনত কি হ'ল মন্দিৰততো মেকআপ মানে কি তাই ঘৰতে কৰি গ'ল মন্দিৰত ইমান মেকআপৰ কথা নাই নিয়মৰ তাৰপিছত আমাৰ তাতো ইমান মেকআপৰ কথা নাই আমাৰ গাঁৱৰ পৰিৱেশ নিজে কৰিলোঁ তাৰপিছত তাই ঘৰত মেকআপ হ'ল মোৰ বঙাইগাঁও পাৰ্টিটোত কি হৈছিলে জানা হেৰি মই মেকআপ কৰিবলৈ গ'লোঁ আমাৰ তাততো নাহে আমাৰ বেছি ডাঙৰ চহৰ নহয় যিহেতু এতিয়া সেইখিনি সময়ত মানে এতিয়া ঘৰলৈ আহে আমি মোক কৰিবলৈ গৈছিলোঁ পাৰ্লাৰত তাৰপিছত মই 1:30 বজাত আহি পাইছোঁ কইনা নাই অতিথি আহি পাইছে কইনা নাই অতিথি আহি পাইছে কইনা নাই তাৰমানে মানুহ আহি পাই গ'লহি কিন্তু মানে যিহেতু কইনাগৰাকীয়ে বিয়াখনত দৰা আৰু কইনাৰে গুৰুত্ব থাকে কিন্তু কইনা নাই আৰু এই তাৰমানে বিয়া পতাৰ পাছতে গম পাইছোঁ এই মেকআপ চেপ্টাৰটো বৰ ডাঙৰ চেপ্টাৰ এটা যিবিলাকে বিয়া পতা নাই কৈছোঁ ঘৈণীয়েকক আগদিনাখনৰ পৰা মেকআপত লগাই দিব লাগে তেতিয়াহে সময়ত গৈ পায় শুনিছে নহয় যিসকল অবিবাহিত যুৱক আছে তেখেতে কি কৈছে লভ মেৰিজত নিজে চাই লয় আৰু এৰেঞ্জ মেৰিজত ঘৰৰ পৰা চাই দিয়ে তো ঘৰৰ পৰা চাই দিয়াৰ পিছত আকৌ ল'ৰা ছোৱালীক এডজাষ্ট হ'বলৈ সময় লাগে গতিকে আজিকালি ইমান সময় কাৰো হাতত নাই গতিকে সেইকাৰণে বেছিভাগ প্ৰেম বিবাহে হয় এৰেঞ্জ মেৰিজ আগৰ পৰা চিনাকিটো হৈয়ে থাকে কাৰণ সময় নাই এইটো ঘৰে চাই দিব আকৌ দুইজনে লগ লাগি ক'ৰবাত এদিন লগ কৰিব আকৌ ফোন নম্বৰ লৈ কথা হ'ব সেইখিনি পঢ়িবলৈ আকৌ প্ৰায় আকৌ 3 মাহ 4 মাহমান গুচি যায় তো আজিকালি কাৰ হাতত ইমান সময় নাথাকে সেইকাৰণে এৰেঞ্জ মেৰিজতকৈ প্ৰেম বিবাহটো বেছি প্ৰাধান্য পাইছে আৰু আগবাঢ়ি গৈ আছে আৰু কি হয় মানে ইজনে সিজনক বহুত বুজিবলৈ সময় পায় জানে দুইটা বিবাহে সুকীয়া দেই মই নকওঁ যে প্ৰেম বিবাহে ভাল আৰু এৰেঞ্জ মেৰিজে ভাল দুইটা বিবাহে সুকীয়া কাৰণ আৰু দুইটাই এটা পৰিস্থিতিগতভাৱে হয় আৰু দুইটা যিয়ে হয়তো কাৰোবাৰ ভাগ্যত প্ৰেম বিবাহ থাকিব পাৰে কাৰোবাৰ ভাগ্যত মানে পৰিয়ালে চাই দিয়া যিখন বিবাহ হয় সেইখন বিবাহ থাকিব পাৰে প্ৰত্যেকটোৰে এটা সুকীয়া মাদকতা আছে গোটেইকেইটাৰ বাৰু আমি বহুত মানে আপোনালোকৰ বিষয়ে জানিলোঁ ভাল লাগিলে কথা পাতিলোঁ ধন্যবাদ আপোনালোকে মাতি আনিলে আমাক এইখন আপোনালোকৰ এখন খুব সুন্দৰ এখন অনুষ্ঠান প্লেটফৰ্ম আৰু ইয়াত আমাৰ মনৰ কথাখিনি দুইজনে ইজনে সিজনক শ্বেয়াৰ কৰিব পাৰিলোঁ দুইটাই হয়তো ঘৰত কাজিয়া খুটখাট লাগি থাকোঁতে দিনটো পাৰ হয় আজি ইয়াত নবহা হ'লে চাগে এই সময়তো 2-3 ঘণ্টামান কাজিয়া খুটখাট গ'লহেঁতেন
আমাৰো ভাল লাগিলে যে আমি আপোনালোক দুজনৰ মানে বিয়াৰ দিনটোৰ আগৰ বা বিয়াৰ পিছৰ জীৱনৰ বিষয়েও জানিলোঁ। খুব ভাল লাগিল আচলতে আমি তাৰমানে গুৱাহাটীত ইমান ব্যস্ত হৈ থাকোঁ আৰু ইমান ব্যস্ততাপূৰ্ণ জীৱন এটাত মানে সেই সময়খিনি উভতি চাবলৈ কেতিয়াবা আহৰি নাপাওঁ। তো আজি এই সময়কণত সেই পুনৰ আকৌ ৰিকল কৰিব পাৰিলোঁ সেই আগৰ মেমৰিজবিলাক। তো কিবা এটা ফ্ৰেছ লাগিছে, কিবা এটা ভাল বিয়াৰ দিনটো আৰু দিনলৈ মানে ঘূৰি যাবলৈ তেওঁলোক মানে এটা সুবিধা পাইছে। আমিও আপোনালোকক মানে অনাগত দিনটো মানে তিনিজনীয়ে এতিয়া সংসাৰ হ'ল আপোনালোকৰ, একেলগে 5 বছৰ যেনেকৈ ধুনীয়াকৈ পাৰ কৰি গৈছে, বাকী দিনকেইটাও মানে ধুনীয়াকৈ পাৰ হওক, তাৰ কাৰণে আপোনালোকক শুভেচ্ছা দিছোঁ আৰু অনুষ্ঠানটোলৈ অহাৰ বাবে আপোনালোকক ধন্যবাদ। দৰ্শকসকল, আজি আমি নমিতা বেজবৰুৱা আৰু ডিজু বৰুৱাৰ সাংসাৰিক জীৱন, তেওঁলোকৰ বিয়াৰ দিনটোৰ ঘটনা শুনিলোঁ। আপোনালোকে জনাব যে আজিৰ অনুষ্ঠানটো চাই আপোনালোকৰ কেনে লাগিল। যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা টিলিঙাটো বজাবলৈ নাপাহৰিব। আজি আমি আপোনালোকৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। পুনৰ আপোনালোকৰ ওচৰলৈ আহিম আকৌ এযোৰ নতুন দম্পতি লৈ। আজিলৈ ইয়াৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।